বোৱাৰী মীনাক্ষী ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বহুত দিনে হ'ল, মানে বহুত মাহে হ'ল আপোনালোকক ভিডিঅ' নিদিয়া। মোৰ মোবাইলটো বেয়া হৈছিল সেইকাৰণে, আৰু কিবা কিবি প্ৰব্লেমৰ কাৰণে আছিলোঁ, কিন্তু আজিৰ পৰা চেষ্টা কৰিম ভিডিঅ' দিবৰ কাৰণে। আজি ভিডিঅ'টোত কিনো কওঁ চাওঁ। কি খবৰ আপোনালোকৰ, ভালে আছেনে বাৰু? মোৰ বাৰু ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটা গুড নিউজ লৈ আহিছোঁ। মই ভাবিছোঁ সকলো কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, যাতে এইটো কথাও শ্বেয়াৰ কৰোঁ, কিন্তু অলপ দেৰিয়ে হ'ল শ্বেয়াৰ কৰাত, কিন্তু তথাপিও আজি কিনো গুড নিউজ জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব, আৰু সকলোৱে মোক আগৰ দৰে মৰম দিব বুলি। আজি গুড নিউজটো হৈছে, কেনেকৈনো কোৱা আপোনালোকক ভাবিয়ে পোৱা নাই, আৰু আপোনালোকক কোৱাত দেৰিও হ'ল বাৰু, তথাপিও কওঁ আৰু মই মা হ'ব ওলাইছোঁ। সঁচাকৈ মনটো বহুত ভাল লাগিছে, আৰু আপোনালোকক জনোৱা মানে আমাৰ এনেকুৱা কোনো ধৰণৰ প্লেনিং নাছিল বাৰু, কিন্তু হৈ গ'ল আৰু ভগৱানে দিয়া বস্তু, কি কৰিব আৰু। সঁচাকৈ আমি দুটা বহুতে হেপ্পী। আজি হাজবেণ্ড নাই বাৰু মোৰ লগত ভিডিঅ'টো কৰিবৰ বাবে, তেওঁ ডিউটিত গৈছে। অকলে কৰিলোঁ ভিডিঅ'টো, পাছত দেখাম বাৰু তেওঁ কেনেকুৱা লাগিছে, তেওঁৰ মনোভাৱটো আপোনালোকক জনাম বাৰু। মই সঁচাকৈ বহুতে হেপ্পী, কাৰণ এনেকুৱা এটা খবৰ পায়, আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ আহিব লগা বেবীটো যাতে হ'লে আহে, আৰু এইখিনি টাইমত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বহুতে প্ৰয়োজন। আজি ভিডিঅ'টো ইমানেই আছিল, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিশেষকৈ মই ভিডিঅ' দিব নোৱাৰা কাৰণটো আপোনালোকক কওঁ। মই যেতিয়া ভিডিঅ' দি আছিলোঁ এপ্ৰিলৰ 16 তাৰিখ, মানে মই নতুনকৈ হস্পিটেলত কাম এটাত জইন কৰিছিলোঁ, সেইকাৰণে ডিউটি থাকে, ডিউটিৰ পৰা আহি আৰু ভাত বনোৱা, আৰু বেলেগ জানে আৰু কষ্ট হয়, সেইকাৰণে ভিডিঅ' দিয়া বাদ দিলোঁ আৰু। কিন্তু এতিয়া মই কামটো বাদ দিছোঁ, কাৰণ এনেকুৱা অৱস্থা যিহেতু, এতিয়াতো আৰু কাম কৰিব নোৱাৰোঁ, পাছত পাৰিলে কৰিম বাৰু। সেইকাৰণে এতিয়া ৰুমতে অকলে বৰিং হৈ থাকোঁ, আকৌ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰোঁ। কিন্তু আপোনালোকৰ মৰম পালে আৰু আগুৱাই যাবলৈ উৎসাহ পাম, সেইকাৰণে আপোনালোকে মোক মৰম দিব আৰু চেনেলটো আগুৱাই নিব বুলি দেখিবনে পৰা তোমাকে চাওঁ, চকু নাযায় কালো লগৰী বোলোনে পোৱা নাই। আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।